নমস্কাৰ টাইমিটাৰ দৰ্শকক স্বাগতম জনাইছো মই জ্যোতিদীপ বৈশ্য আৰু এই মুহূৰ্তত দিছো আটাইতকৈ ডাঙৰ খবৰটো কিয়নো 2019 নিৰ্বাচনৰ দিন ঘোষণা কৰিছে আৰু নিৰ্বাচন আয়োগে আজি নতুন দিল্লীত আয়োজিত সংবাদমেলত বিজ্ঞান ভৱনত আয়োজিত সংবাদমেলত এই কথা ঘোষণা কৰিছে সমগ্ৰ দেশত 7টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু প্ৰথম পৰ্যায়ৰ যি ভোট গণনাৰ প্ৰক্ৰিয়া হেয়া 11 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব আমাৰ ৰাজ্য অসমৰ কথা আপোনালোকক তথ্য দিবলৈ চেষ্টা কৰিছো অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব প্ৰথমটো পৰ্যায়ত নিৰ্বাচন অসমত অনুষ্ঠিত হ'ব 11 এপ্ৰিলত দ্বিতীয় পৰ্যায়ত অসমত নিৰ্বাচন অনুষ্ঠিত হ'ব 18 এপ্ৰিলত আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অসমত 23 এপ্ৰিলত অনুষ্ঠিত হ'ব আৰু এই নিৰ্বাচনৰ ফলাফল সমগ্ৰ দেশতে 23 মেত ঘোষণা কৰা হ'ব হেয়া আমি আপোনালোকক তথ্য দিলো পুনৰবাৰ কৈছো অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব 11 এপ্ৰিলত প্ৰথমটো পৰ্যায়ত 18 এপ্ৰিলত দ্বিতীয়টো পৰ্যায়ত 23 এপ্ৰিলত তৃতীয়টো পৰ্যায়ত আৰু 23 মেত সমগ্ৰ দেশতে নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ'ব এতিয়া আমি অসমত যেহেতু 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব তাৰ তথ্য দিবলৈ চেষ্টা কৰিছো প্ৰথম পৰ্যায়ত অসমৰ 5টাকৈ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব দ্বিতীয় পৰ্যায়ত অসমৰ 5টাকৈ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু তৃতীয় পৰ্যায়ত অসমৰ 4টাকৈ সমষ্টিত নিৰ্বাচন অনুষ্ঠিত হ'ব অৰ্থাৎ বহাগ বিহুৰ আগতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু বহাগ বিহুৰ পাছত দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অসমত অনুষ্ঠিত হ'ব আৰু 23 মেত এই ফলাফল ঘোষণা কৰা হ'ব তাৰ লগতে এবাৰ নিৰ্বাচনৰ ক্ষেত্ৰত কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে প্ৰতিটো ইভিএম মেচিনতে এইবাৰ প্ৰাৰ্থীৰ ফটোগ্ৰাফ থাকিব দলৰ চিহ্নৰ লগতে প্ৰাৰ্থীসকলৰ ফটোগ্ৰাফ থাকিব তাৰ লগতে ভিভিপেডৰো এইবাৰ ব্যৱস্থা কৰা হৈছে আনহাতে নিৰ্বাচন আয়োগৰ তৰফৰ পৰা আন কেইবাটাও কথা প্ৰকাশ কৰি কোৱা হৈছে যে তেওঁলোকে এটা বিশেষ ব্যৱস্থা লৈছে এটা এন্ড্ৰইড এপৰ ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া এই এন্ড্ৰইড এপৰ জৰিয়তে জনতাই যদি কোনোবা প্ৰান্তত খেলিমেলি দেখে তাৰ তথ্য এই এন্ড্ৰইড এপৰ জৰিয়তে ভিডিঅ' হওক বা ফুটেজ হওক বা ফটোগ্ৰাফৰ জৰিয়তে তাত অভিযোগ দিব পাৰিব কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে সমগ্ৰ দেশতে 2019ৰ নিৰ্বাচনৰ দিন ঘোষণা কৰা হৈছে আৰু 7টা পৰ্যায়ত দেশত নিৰ্বাচন অনুষ্ঠিত হ'ব 11 এপ্ৰিলত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু 23 মেত ফলাফল ঘোষণা কৰা হ'ব অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব পুনৰবাৰ কৈছো প্ৰথম পৰ্যায়ত 11 এপ্ৰিল দ্বিতীয় পৰ্যায়ত 18 এপ্ৰিল আৰু তৃতীয় পৰ্যায়ত 23 এপ্ৰিলত নিৰ্বাচন অনুষ্ঠিত হ'ব আৰু 23 মেত ফলাফল ঘোষণা কৰা হ'ব